নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি পাঠ কৰিবলৈ লৈছোঁ এটি স্বৰচিত অনুগল্প। ষ্টেটাছ। মাল্টিনেশ্যনেল কোম্পানী এটাত FBM হিচাপে কৰ্মৰত ব্যস্ত দেউতাকৰ লগত কোনোদিন এসাঁজ ভাত একেলগে খাই নোপোৱা 5 বছৰীয়া মুনুমাই ফোনত মুখ গুজি থকা দেউতাকক হঠাৎ কৈ উঠে, পাপা তুমি এইটো চাকৰি এৰি দিয়া। চাকৰি এৰি দিলে তুমি চকলেট আইচক্ৰীম কেনেকৈ খাবা? মোবাইলৰ পৰা মুখ নুতোলাকৈয়ে অভিব্যক্তিহীন ভাৱেৰে দেউতাকে উত্তৰ দিয়ে, কিয় ৰুণজুনেচোন সদায় খায়। আংকুলে সদায় আনি দিয়ে তাইক, মোকো দিয়ে। তুমি নহ'লে ৰুণজুনৰ পাপাৰ চাকৰিটোৱে কৰিবা। তেতিয়া আমি সদায় একেলগে স্কুলৰ পৰা অহা যোৱা কৰিব পাৰিম আৰু একেলগে ভাতো খাবলৈ পাম। ৰুণজুনহঁতেও খায়। কথাখিনি কওঁতে মুনুমাৰ চকু দুটা আনন্দত উজ্বলি উঠে। একেই ভংগীত দেউতাকে সোধে, কি কৰে তোমাৰ ৰুণজুনৰ দেউতাকে? কিয় তুমি নাজানা নেকি? আমাৰ স্কুলৰ কাষতেচোন ৰৈ থাকে ৰিক্সা এখন লৈ। জানা, স্কুল ছুটি হ'লে আংকুলে সদায় ৰুণজুনক ৰিক্সাত উঠাই ঘৰলৈ লৈ যায়। কিমান ভাল লাগে ন পাপা? কথাখিনি কৈ মুনুমাই টিংকল টিংকল লিটল ষ্টাৰ গাই টেডি বিয়াৰ এটা নচুৱাই ঘৰৰ বাহিৰলৈ ওলাই যায় আৰু মাল্টিনেশ্যনেল কোম্পানীৰ FBM এজনক নিজকে ৰিক্সা চালক এজনৰ সৈতে ৰিজাই চাবলৈ বাধ্য কৰাই চিন্তাৰ সাগৰত বুৰাই থৈ যায়। ধন্যবাদ।